উঠ পৰে তোৰ স্থান মোৰেই ভৰিত নহয় ইয়াত মোৰ বুকুত অলপ আগতে ককাইদেউৰ লগত কথা পাতিছিলোঁ ককাইদেউক সুধিছিলোঁ মই তোৰ প্ৰতি কিবা অবিচাৰ কৰিছোঁ নেকি তোৰ লগত কিবা অন্যায় কৰিছোঁ নেকি কাৰণ তোৰ আৰু বৌৰ প্ৰতি যাতে অন্যায় নহয় সেই চেষ্টা মই সদায় কৰোঁ পৰি ভুলটো আপুনি কৰিয়ে পেলালে ৰুদ্ৰপ্ৰতাপ বৰুৱা এজনী বাঘিনী পিঞ্জিৰাত বন্ধ কৰি আপুনি বহুত ডাঙৰ ভুল কাম কৰিলে আপুনি তাইৰ দুৰ্বলতাৰ সুযোগ লৈ আজি বিনা কাৰণত ক্ষমা খুজিবলৈ বাধ্য কৰাই বহুত ডাঙৰ ভুল কৰিলে এই ভুলৰ পৰিণাম কি হ'ব পাৰে সেয়া হয়তো আপুনি কল্পনা কৰিবও নোৱাৰে তোৰ প্ৰতি কঠোৰ হ'বলগীয়া হোৱাত তোতকৈ বেছি কষ্ট পাইছোঁ মই এইখিনিতে বিষ অনুভৱ কৰিছোঁ তোক মই কেতিয়াও ককাইদেউৰ ছোৱালী হিচাপে চোৱা নাই পৰি তোক মই সদায় নিজৰ ছোৱালী বুলি ভাবি আহিছোঁ কন্যা সন্তানৰ প্ৰতি এজন পিতৃৰ হেঁপাহ কিমান তই নুবুজিবি ছোৱালী নোহোৱা এই ঘৰখনত তোৰ মূল্য কিমান তোক মই বুজাব নোৱাৰো পৰি এতিয়া আৰু দুখ কৰিব নালাগে দেউতা পৰি আগতেও আপোনাৰ ছোৱালী আছিল এতিয়াও আছে আগলৈও থাকিব মানুহে কয় মানুহৰ খং ক্ৰোধবিলাকৰ বহিপ্ৰকাশ ঘটিলে মৰমবোৰ বাঢ়ে নকমে গতিকে আপোনাৰ আৰু পৰীৰ মৰমবোৰ এতিয়াৰ পৰা বাঢ়িবহে নকমে যা পৰি যা ভগৱানে তোৰ মংগল কৰক আহা পৰী